হেল্ল' গাইজ নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল আৰু এতিয়া গাইজ মই দেখিছে খালী গাড়ী আছোঁ আৰু মই এতিয়া জাষ্ট হেয়াৰ কাটিং কৰি আহিছোঁ চুলিটো কাটি আহিছোঁ এতিয়া আৰু লগৰ এটাৰ মাক ঢুকালে তাৰ মাকৰ কাৰণে মানে ফটো চটো এনেকৈ বনাব গৈছিলোঁ কাইলৈ সকাম আছে কাৰণে আৰু তাৰ পৰা আহি পিনি গাইজ জাষ্ট মই ভাবিলোঁ যে এতিয়া মোৰ গাহৰিকেইটা পূৰা গঁৰালটো পূৰা অলপ জংঘল হৈ গৈছে ঢেকীয়া চেকীয়া গজি গৈছে চাইডে চাইডে আৰু অলপ চাফ কৰিছোঁ ভিতৰটো সেইকাৰণে ভাবিলোঁ গাটো ধোৱাৰ আগত মই এইবিলাক কাম কৰি লওঁ তাৰপিছতে আৰু দানাও বনাবলৈ আছে আৰু মই কি আজিৰ ভিডিঅ'টো আপোনালোকক দেখুৱাম যে গাহৰি কি মানে কেনেধৰণে আমিতো গাঁৱত পুহিলে ইমান চাইণ্টিফিক ধৰণে নুপুহোঁ জাষ্ট চোৱা ভাত বা এনেদৰে আৰু ঘৰৰ পেলনীয়া ভাত চাত আদি দি পিনি আমি তেনেদৰে আগৰ পৰা তেনেকৈ পুহি আহিছে আমাৰ গাঁৱলীয়া জেগাত আৰু বৰ্তমানো তেনেদৰে পুহিছে কিন্তু তাৰ ভিতৰতো মানে আৰু কিছুমান বস্তু সিহঁতৰ বাহিৰাগতভাৱে খুৱাবলগীয়া আৰু কিছুমান বস্তু আছে যিখিনি আমি মানে নাজানো আৰু জানিবলৈ ইচ্ছাও কৰা নাই সেইকাৰণে আমি এতিয়া বৰ্তমান মই এতিয়া ভিডিঅ'টো আপোনালোকক ক'ম যে তাৰ বাহিৰেও আপোনালোকে কি খুৱাব পাৰে কলপাত চলপাত আছে তেনেধৰণৰ আৰু মই কি খুৱাব লাগে আপোনালোকক মই এতিয়া ক'ম আৰু মই কেনেধৰণে এতিয়া মই ষ্টাৰ্টিং কৰিছোঁ আৰু কেনেদৰে আগবাঢ়ি গৈ যাবলৈ বিচাৰিছোঁ আপোনালোক দেখুৱাই থাকিম তো গাইজ আগতীয়াকৈ চাফা কৰি লওঁ চাফা কৰাৰ পিছত চাফাটো কৰি কিনি মই আপোনালোক দেখুৱাই আছোঁ ভিডিঅ'টোত আৰু আপোনালোকে চাই থাকক তো গাইজ দেখিছেনে পূৰা একদম চাইডে পূৰা জংঘল হৈ গৈছে এইবোৰ ঢেকীয়া চেকীয়া গজি গৈছে গাহৰিক মই ঢেকীয়াও খাব দিওঁ আৰু ইয়াত কোৰ আনি লৈছোঁ ধুনীয়াকৈ বিন্দাছ মই ভিডিঅ'টো দীঘল নকৰোঁ আপোনালোকক জাষ্ট মেইন পইণ্ট কেইটামান ক'ম আৰু ইহঁতি এতিয়া ধুনীয়াকৈ ভিতৰটো মই চাফ কৰি দিলোঁ আৰু এইফালে মই এখন বেৰ দি দিছিলোঁ যোৱাটো ভিডিঅ'ত কৈছিলোঁৱে সেইখন চব ভাঙি চিঙি আদায় কৰি দিলে সিহঁতি বহুত খানে আৰু এতিয়া চাব গাইজ মই ঢেকীয়া লৈ নিছোঁ ঢেকীয়াও সিহঁতক দিলে ঢেকীয়াও খাই দিব সিহঁতি কেনেদৰে চাব আপোনালোকে সিহঁতক দিছে গাইজ ঢেকীয়া দিলে সিহঁতি ঢেকীয়াও খাই দিয়ে আৰু মই সিহঁতক খাবলৈ অভ্যাস কৰাইছোঁ আপোনালোকক তেনেদৰে মানে কি বাহিৰাগত এনেদৰে কিছুমান দিব পাৰে আৰু মই আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো কম সময়ৰ ভিতৰত আপোনালোকক মই সকলোখিনি বুজাই কম আপোনালোকে চাই থাকক গাইজ In the sky, gazing far into the night, I raise my hand to the fire. আৰু গাইজ সিহঁতক দিছে আপোনালোকে কলপাত দিলেও সিহঁতি পূৰা খাই দিয়ে কলপাতৰ মই এইবিলাক আপোনালোকে এতিয়া দেখুৱাই লৈছোঁ মানে এটা খুৱাই কিনি কি খায় তাৰপিছত মই আপোনালোকক ক'ম যে কি ইয়াৰ পৰা কি উপকাৰ হয় আৰু কি হয় মানে সেইটো আপোনালোকক দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো কমপ্লিট চাই থাকক তো গাইজ এতিয়া ধুনীয়া টি চাৰ্টটো লগাই ল'লোঁ আপোনালোকে খালী গাড়ী থাকিলে বেয়াও পাব পাৰে আৰু এতিয়া মই এই কলগছডাল দেখিছে মই এতিয়া লৈ আনিছোঁ কাটিবৰ কাৰণে আৰু এইটো মই এতিয়া কাটিম ইয়াক কটাৰ পিছত মই ধুনীয়াকৈ ইয়াক সিজাম ধুনীয়াকৈ জুই দি কিনি সিজাই ল'ম সিজোৱাৰ পিছত আপোনালোক গাহৰিক মই খুৱাই আপোনালোকৰ ফ্ৰণ্টত আপোনালোকক দেখুৱাই দিম মই কেনেদৰে গাহৰি খায় নে নাখায় কাৰণ মই আনকালে দেখা নাই এনেকৈ পচলা কাটি পিনি গাহৰি গৰুক খোৱা দেখিছোঁ কিন্তু গাহৰিক খোৱা দেখা নাই সেইকাৰণে মই ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চটো লৈছোঁ কেনেদৰে হয় নে নহয় খায় নে নাখায় আপোনালোক দেখুৱাম আৰু নিজেও মই এইটো জানিম আৰু যিহেতু পচলাটো আপোনালোকে জানে কিমান ভিটামিন মানুহে খালেও ভাল বা গাহৰিক খুৱাই চাওঁ গাহৰি যদি খায় আজিৰ পৰা মই ষ্টাৰ্টিং কৰিম খাবৰ কাৰণে দেখিছে এতিয়া মই কাটি লৈ আহিছোঁ আৰু কেইটামান আপোনালোক কথা ক'লে আছে সেইকেইটা কথা ক'ম আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে দেখিছে পূৰা একদম জুইত দি পিনি ইয়াক সিজাই আছোঁ আৰু বেছি টাইম নালাগে পূৰা জল্দি হৈ যাব ইয়াক সিজাই কিনি আৰু আধা ঘণ্টামানৰ পিছত আপোনালোকৰ হৈ যাব পিছে এইটো ছাইডত পূৰা বনাই আছোঁ ধোঁৱা উৰি আছে আৰু ঘৰৰ পিছফালে বনাই আছোঁ তাৰপিছতে এতিয়া মই আপোনালোকৰ ফ্ৰেছ হৈ লওঁ তাৰপিছতে মই কাৰণ হেয়াৰ কাটিং কৰি আহি কিনি মই গা ধোৱা নাই এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ পিনি আপোনালোকৰ মাজত আকৌ আহিম তো গাইজ দেখিছে এতিয়া পচলাটো হৈ গ'ল ধুনীয়াকৈ আৰু মই এতিয়া ভাতৰ সৈতে মিহলাই গাহৰিক দিওঁ আপোনালোকে চাই থাকক আৰু ইয়াত ভাত আছে লগত মই ইয়াত পচলা দি দিছোঁ পচলাখিনি পূৰা গৰম হৈ আছে এইটো এতিয়া মই ধুনীয়াকৈ মিক্স কৰিম ইয়াৰ লগত মিক্স কৰাৰ পিছত মই গাহৰিক দিম খাই নে নাখায় তাৰপিছত আপুনি গম পাব তো গাইজ মই এতিয়া দানাটো সিহঁতক দি দিম সিহঁতি মানে একদম এইবিলাক দানা দিয়া ডাবৰবিলাক লেতেৰা কৰি দিয়ে পূৰা তো দেখিছে গাইজ খাইছেনে নাই খোৱা পচলা পূৰা দি দিছোঁ ই বাৰু খোৱাত ভালেই সেইকাৰণে ইয়াক অলপ সৰহকৈ দিওঁ তো দেখিছে গাইজ একদম ভাত আৰু পচলা লগত মিক্স কৰি পূৰা ধুনীয়াকৈ দি দিছোঁ এতিয়া মই সিহঁতক কলপাত খোৱালোঁ ঢেকীয়া খোৱালোঁ আৰু লগতে পচলা কাটি কিনি দানা বনাই খোৱালোঁ তো কলপাতটো গাইজ গাহৰিক খোৱালে মানে কি হয় সিহঁতৰ হজম শক্তিটো বাঢ়ে আৰু সিহঁতৰ কিছুমান ভিতৰৰ আৰু কিছুমান বেমাৰৰ কাৰণে কলপাতটো ভাল যেনেকৈ আৰু মধুৰি আগ ভাল লেট্ৰিনৰ প্ৰব্লেম হ'লে মানে আৰু লেট্ৰিনটো যদি টান হয় বা গাহৰি তেনেকুৱা প্ৰব্লেম হয় তেতিয়া সিহঁতৰ কলপাত খোৱালে মানে বহুতকেইটা বেমাৰ তাৰ পৰা সিহঁতি মুক্ত পায় যদি আপোনালোকৰ তেনেকৈ গাহৰি পুহিছে তেতিয়াহ'লে যদি আপোনালোকে প্ৰমাণ চায় তেতিয়াহ'লে আপোনালোকে প্ৰমাণ দেখিব একদিনৰ আগত যদি বেমাৰটো হৈ আছে তেতিয়া আপুনি যদি পিছদিনাখনি খুৱাই দিয়ে তাৰ এদিনৰ পিছত আপোনালোকে নিজে প্ৰমাণ পাব তো গাইজ দেখিলে মই কেনেদৰে হাৰ্ড ৱৰ্কিং কৰিলোঁ তো গাইজ দেখিলে তো আপোনালোকেও কৰি যদি ভাবিছে তেতিয়াহ'লে আপোনালোকে কৰক কাৰণ কামৰ কোনো সৰু বৰ নাই কাৰণ কাৰো জীৱনত বুকুতে কলটো নপৰে কিছুমানৰ পকিব পাৰে কিছুমানে জল্দি মানে কি কিছুমানৰ বেকগ্ৰাউণ্ড ভাল হ'ব পাৰে তেনেদৰে কিছুমানে জল্দি মানে ছাকচেছ হয় কিন্তু আমাৰ নিচিনা মিডল ক্লাছ ফেমিলিৰ পৰা যিবিলাক ল'ৰা ছোৱালী থাকে বহুত আইডিয়া থাকিলেও কিছুমান কাম কৰিম বুলি ভাবিলেও আমি কৰিব নোৱাৰোঁ কাৰণ আমাৰ বেকগ্ৰাউণ্ডটো অলপ ডেমেজ সেইকাৰণে আমি কিছুমান কাম কৰিম বুলি ভাবিলেও বা আইডিয়া থাকিলেও আমাৰ টকাৰ অভাৱত আমি কৰিব নোৱাৰোঁ তো সেইকাৰণে গাছ আমি অলপ আপডেট হ'বৰ কাৰণে আমি কিছুমান সৰু ষ্টেপৰ পৰা আমি আগবাঢ়ি যাব লাগিব তেনেদৰে আমি আগবাঢ়ি গ'লে মানেহে চাগে ভৱিষ্যতে কিবা এটা ষ্টেপ পাম কাৰণ গাছ ডাঙৰ লেভেলৰ কাম এটাতো হাৰ্ড ৱৰ্ক থাকিব আৰু সৰু কাম এটাতো হাৰ্ড ৱৰ্ক থাকিব কাৰণ টকা বস্তুটো হাৰ্ড ৱৰ্ক কৰিলেহে আহে
আৰু সেইকাৰণে গাইছ মই আগৰটো ভিডিঅ'ত কৈছোঁ যে মই সৰুৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু কাৰণ মই এইটো ক্ষেত্ৰত মোৰ এক্সপিৰিয়েঞ্চ নাই, সেইকাৰণে মই অলপ ল' বাজেটৰ পৰা এইটো মানে ষ্টাৰ্ট কৰিছোঁ আৰু ভৱিষ্যতে কি হয় নাজানো, কিন্তু আৰু কিছুমান মোৰ বেকগ্ৰাউণ্ডত আৰু কিছুমান তেনেকুৱা কৰি আছোঁ আৰু কৰি থাকিম। তো আপোনালোকে ছাপোৰ্ট কৰি যাব, আৰু কাৰণ নকৰিলেতো নহ'ব আমাৰ নিচিনা মানুহ, আৰু আমি টকা হ'লেহে মানুহৰ যিকোনো বস্তু পোৱাটো সম্ভৱ। লগতে কাৰণ মই এটা কথা ক'ম যে 100ৰ ভিতৰত 99% টকাই মানুহৰ জীৱনত হেপ্পী কৰি ৰখাত মানে সহায় কৰে। আৰু টাইমিং মেইন, টাইমটো যিকোনো কামতে টাইম দিব লাগিব, তেতিয়াহে আমি মানুহৰ ছাকচেছফুল হয়। তো গাইছ মই বেছি কথা নকওঁ, সিমানতে মই ভিডিঅ'টো সমাপ্তি কৰিছোঁ। আপোনালোকে যদি ভাল পায় তেন্তে এটা লাইক কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ভিডিঅ'বিলাক সকলোবিলাক চাই থাকিব। মই যিটো জানো আপোনালোকক দেখুৱাই থাকিম, আৰু মই আপোনালোকৰ পৰা কিছুমান শিকিম। আপোনালোকে কমেণ্টত ক'ব যদি মোৰ কিবা ভুলো হয়, বা পজিটিভ এটা কমেণ্টেৰে আপোনালোকে মোক কথাখিনি কমেণ্টত ক'ব। তো গাইছ এতিয়া মাছ ধৰা আজিলৈ বাই।